নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। মই আজি গৈ আছোঁ উকিয়াম। উকিয়ামত থকা মই তিনিটা নদী আজি দেখুৱাবলৈ চেষ্টা কৰিম। শ্ৰী ঘগা আৰু দৰুণ তিনিটা নদী আহি উকিয়ামত পৰিছে। শ্ৰী ঘগা আৰু দৰুণ এই তিনিটা নদী উকিয়ামত পৰি সেই নদী তিনিটাৰ পৰা এটা নদী হৈছে সৃষ্টি, সেইটো হৈছে কুলসী নদী। সেই তিনিটা নদী লগ লাগি এটা নদীৰ সৃষ্টি হৈছে, সেইটো হৈছে কুলসী নদী। আৰু উকিয়ামখন দেখুৱাম, যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। লগতে সকলোৱে চাই থাকিব। মোৰ ভিডিঅ'বিলাক কেনেকুৱা পালে সকলোৱে জনাব, লাইক কৰিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে মোৰ ভিডিঅ'বিলাক। লগতে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব চেনেলটো। মই এতিয়া গৈ আছোঁ, দেখুৱাই আছোঁ সকলোকে, চাই থাকক সকলোৱে। ফ্ৰেণ্ডছ, উকিয়াম যোৱাৰ আগতে এইটো এটা মন্দিৰ পায় ইয়াতে, মালিনী থান। এইটো খৰিদীয়া মন্দিৰ বুলি কোৱা যায় ন, আমি সেনেকৈ কওঁ, মানে খৰিদীয়া মন্দিৰ বুলি কয়। খৰি আনিলে এইফালৰ পৰা মানুহবিলাকে ইয়াতে দি যায়। খৰি নিদিলে কি হয় এতিয়া? পইচা দিলে। আৰু কিছুমানে আৰু সেই নিদিওঁ বুলি কৈ পেলাইও আৰু এনে যায় না, পইচা দি যায়। আগতে খৰি নিদিওঁতে বোলে আগতে টানি টানি ৰাখিছিলে না কি ন আইতা? আগতে এইটো মন্দিৰত খৰি নিদিওঁতে টানি টানি ৰাখিছিলে। ইয়াৰ পৰা উকিয়াম আৰু বেছি দূৰ নহয় আৰু উকিয়াম এইফালৰ পৰা গৈ আছোঁ। উকিয়াম যাই আছোঁ মই। এইজন ককা, মাৰ মামা হয়। ককাৰ লগত আজি উকিয়াম চাম। লগ পালে বহুত ভাল লাগিল। ককাৰ লগত এতিয়া উকিয়ামখন অলপ চাম। এই ৰাস্তাবিলাকত হাতী ওলাই দেই, দিনতে হাতী ওলাই বোলে এই ৰাস্তাবিলাকত। কালিও বোলে ওলাইছিলে, যোৱাকালি। গৈ আছোঁ উকিয়াম, বেছি দূৰ নহয় উকিয়ামলৈ। 6 গাঁৱৰ পৰা মাত্ৰ 23 কিলোমিটাৰ দূৰ হয়। ককা ধৰি থাকে মানে ওলা হাতী, ককা ধৰি কিনে ধৰি যায় না হাতী। আগৰ পিনে ওলাই পাহাৰৰ এইবিলাকে নাজানেচোন। এয়া আমি আহি উকিয়াম পালোঁ। আজি উকিয়ামত বজাৰ আছে, সোমবাৰে বজাৰ আছে উকিয়ামত। বজাৰত আহিব পাৰে, এইখনে বজাৰ। এতিয়া বজাৰ বহা নাই, অলপ দেৰিকৈ বহিব চাগে। এতিয়া নামবি না বস্তুবিলাক আশা পাবি। মই আহি উকিয়াম পালোঁ এতিয়া। উকিয়ামৰ মই ব্ৰিজখন দেখুৱাই আছোঁ। লগতে ইয়াত পিকনিকৰ সময়ত ইয়াতে পিকনিক খোৱা হয়। এই জেগাবিলাকত, এইবিলাকতে পিকনিক প্লেচ হয়। ধুনীয়া এটা ভিউ ইয়াতে, আপোনালোকে চাব আহিব, ভাল লাগিব সকলোৰে মনবিলাক। এইখনে দলংখন, ধুনীয়া উকিয়ামৰ। এইখন আপোনাৰ পিকনিক প্লেচ কিছুমান এইখন বন্ধ কৰি থৈ দিয়ে দলংখন, সেইকাৰণে উঠিব পৰা নাছিলোঁ। আজি প্ৰথম উঠিলোঁ এই দলংখনত। বহুত ভাল লাগিলে দলংখনত উঠি। লগতে অলপ ভয় লাগি আছে, প্ৰথম উঠিছোঁ এনেকুৱা দলঙত। ভয় লাগি দেখোঁ বহুত। এজন খুৰা এজন আহি আছে এইফালৰ পৰা। দলংখন কি লৰি আছে চাওকচোন, তামান লৰে দলংখন, ভয় লাগি যায়। মই নাযাওঁ আৰু আগৰ পিনে। খুৰা ভয় নালগে, কঁপি থাকেচোন দলংখন। সদায় অভ্যাস হৈছে না আহি ন। পুলিচ বুজি পোৱা নাই, সেইটো মেঘালয় হয়। পুলিচ আছে ইয়াতে, পুলিচ আছে, পুলিচ কেম্প আছে, পুলিচ কেম্প আছে। আৰু এইফালে হ'ল মেঘালয়, আৰু এইফালে এইটো হ'ল আমাৰ অসম। আপোনালোক ক'ৰ? মেঘালয়ৰ? এইটো যিটো নদী হয়, এই ব্ৰিজখনৰ তলত থকাটো, এইটো হৈছে শ্ৰী নদী। আৰু ইয়াতে আগত লগ লাগি আছে দৰুণ আৰু ঘগা, এনেকৈ লগ লাগি এই তিনিটা নদী লগ লাগিব, লগ লাগি আৰু এটা কুলসী নদীৰ সৃষ্টি হৈছে। মই দেখুৱাই আছোঁ আগত গৈ, আৰু চাই থাকক আপোনালোকে। বজাৰত আহিছে, বজাৰ আহিছে।
অসমীয়াটো অলপ কমকৈ জানে ন নাই, জানে সেইকাৰণেতো সুধিছো মই বজাৰত আহিছে নেকি এনেকে সুধিছো কিবা উপবেশ না শুন পাইছো মই নাই বোলো তথাপি আৰু বোলো না কমকে জানে নেকি ভগৱান কি যে ভয় লাগে কি লৰি থাকে এই দলংখন খোজ কাঢ়িলে আৰু এই দলংখন পিকনিকৰ সময়ত বোলে বন্ধ কৰি থৈ দিয়ে কাৰণ বহুত মানুহ হ'লে কেতিয়াবা হয়তো ছিঙি পৰাৰ ভয় থাকে ৰছীবিলাক বহুত মানুহ হয় না পিকনিকৰ সময়ত ইয়াতে হাজাৰ হাজাৰ লাখ লাখ মানুহ হয় সেইকাৰণে পিকনিকৰ সময়ত বেছি মানুহ হ'লে এইখন দলংখন বন্ধ কৰি থৈ দিয়ে এইখনে এই উকিয়ামৰ বজাৰখন এতিয়া বজাৰৰ মাজেৰে গৈ আছোঁ বজাৰ এতিয়া সম্পূৰ্ণকৈ বহাই নাই মানে ৰাতিপুৱা আহিছিলোঁ গতিকে বজাৰখন এতিয়া বহি আছে লাহে লাহে আৰু মই এতিয়া গৈ আছোঁ তিনিটা নদী দেখুৱাবৰ কাৰণে তিনিটা নদী লগ হৈ যে তুলসী নদী সৃষ্টি হৈছে সেই নদীটো মই দেখুৱাবৰ কাৰণে মই গৈ আছোঁ চাই থকা মই এই তিনিটা নদীৰ লগ লগা জেগাখিনিত আহিছোঁ আপোনালোকৰ এইফালে আছে দুটা নদী মই দেখুৱাই আছোঁ কেমেৰাত মই দেখুৱাই আছোঁ এইফালে আহিছে এইটো এইফালে এটা আহিছে এইফালৰ পৰা এইফালৰ পৰা আহিছে সেইটো আহিছে হেৰি এইটো শ্ৰী নদী আৰু এইফালৰ পৰা অহাটো এইটো এই খগা আৰু এইফালৰ পৰা যিটো এইটো হেৰি কৰিছে এইটো এইফালৰ পৰা মানে যিটো নদী আহিছে আৰু এইফালৰ পৰা এটা নদী আহিছে ইয়াতে এইফালে লগ লাগিছে এইটো হৈছে দৰুণ এইটো লগ লাগিছে লগ লাগি এইফালে গোটেইকেইটা গৈছে এইফালে গৈছে এইফালে এটা নদীটোত গৈছে সেইটো হৈছে কুলচী নদী এইফালে যাওঁতো এই তিনিটা জেগাত তিনিটা নদী লগ লগা জেগাখিনিত আহিছোঁ গতিকে চাই থাকিব ইয়াতে উকিয়ামৰ সৃষ্টি হৈছে এনেকৈ উকিয়ামখনে এইখন ইয়াতে তিনিটা নদী লগ লাগি এতিয়া কুলচীত গৈছে নদীটো এই তিনিটা দৰুণ শ্ৰী আৰু খগা এই তিনিটা লগ লাগি এতিয়া কুলচীত গৈছে কুলচী নদী হৈছে এটা নদী হৈছে তিনিটা নদী লগ লাগি ভালকৈ নহয় অলপ ইয়াতে ভাইটি লগ পালোঁ ভাইটিজনে বোলো মোৰ লগত উঠি যায় কি নামটো কি তোৰ সৰুজ কি লেখা ৰাভা এইফালে যাবি মই চিধা যাম হা মই ইয়াত ৰাখি দিম বাই বাই সকলোকে চাবা দি কওঁ বাই বাই মই এতিয়া ঘৰত গৈ আছোঁ চাই থাকিব সকলোৱে মোৰ এই ব্লগ ভিডিঅ'বিলাক বাই বাই ফ্ৰেণ্ডছ